হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আৰু ইয়াৰ ৰাতিপুৱা ধূপ চাকি জ্বলাই লৈ এতিয়া ব্ৰেকফাষ্ট বনাব লৈছোঁ। আৰু আজিৰ ব্ৰেকফাষ্টত ভাবিছোঁ ভেজ ৰোল বনাম। আৰু তাৰ বাবে ইয়াৰ ৰুটিখন মই এটা ছাইডে ভালকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া টমেট' চচ, চিলি চচ আৰু এয়া মেয়নিজ অলপ দি লৈছোঁ। আৰু এতিয়া ফ্ৰাই কৰি লোৱা আলু দি দিলোঁ। আৰু এতিয়া কাটি লোৱা পিঁয়াজ, গাজৰ, বিলাহী আৰু এয়া ওপৰত বিট কাটি লোৱা। আৰু এয়া মেয়নিজ, আপোনালোকৰ যদি মেয়নিজ নাথাকে তেতিয়াহ'লে নিদিলেও কথা নাই। আৰু এয়া ল'ৰা ছোৱালীৰ টিফিনৰ বাবেও বহুত বেছি ভাল হয়। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টৰ বাবেও একদম হেল্ডি হয়। আৰু ল'ৰা ছোৱালীক টিফিনত দিলেতো একদম টিফিন খালী কৰি লৈ আহিব। এয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আমাৰ হৈ গ'ল আজিৰ। আৰু আজিও দেখিছেনে আকাশখন ইমান যে আজিও ৰ'দ দিছে নহয়, বহুত গৰম এইকেইদিন। আৰু এতিয়া ব'লক দুপৰীয়াৰ বাবে অলপমান পাচলি চোম মোৰ সৰু বাগানখনৰ পৰা। আৰু এয়া আহিলোঁ পাচলি মানে ভেন্দি ছিঙিম। ভেন্দি ডাঙৰ হৈ গৈছে, গতিকে আজি ভেন্দিখিনি লৈ যাম। আৰু যি যি পাচলি আছে সকলো লৈ যাম। আৰু ইয়াত তিয়ঁহো লাগি আছে, গতিকে তিয়ঁহকেইটাও মই লৈ যাম। তিয়ঁহ 2-3টা আছে, গতিকে ডাঙৰেই হৈছে। আৰু ঘৰত হোৱা তিয়ঁহ খাবলৈও বহুত বেছি ভাল লাগে নহয়নে? ফ্ৰেছ কোনো ৰাসায়নিক সাৰ নিদিয়া। আৰু এইদৰে অলপ চলপ ৰুই খাব পাৰিলে ভালেই আচলতে। আৰু মই যিমানখিনি পাৰোঁ ৰুওঁ, কাৰণ মই ফুল গছ গছনি ৰুই যিহেতু ভালেই পাওঁ। আৰু এয়া বেঙেনা, এইটো বেলেগ জাতৰ বেঙেনা হৈছে, বগা। আৰু ইয়াতে ৰঙালাও লাগি আছে। আৰু এইফালে মই জলকীয়া আছে, গতিকে কেইটামান জলকীয়াও লৈ যাওঁ, পকি যাব ধৰিছে যিহেতু। আৰু ইমানবোৰ ঘৰৰে পাচলি ওলালে দেখিছেনে? আৰু এতিয়া পাচলি চাচলি ল'লোঁ যিহেতু, আৰু দুপৰীয়াই হ'ল। আৰু আজি দুপৰীয়া কিনো বনাওঁ আহকচোন আপোনালোকক দেখুৱাওঁ। প্ৰথমতে মই কণীকেইটা ভাজি ল'ম। আৰু অলপমান ভাজি হ'লে, অলপ ৰংচোৱা হ'লে মই কণীকেইটা উঠাই ল'লোঁ। আৰু সেইখন কেৰাহীতে মই পাঁচফোৰণ আৰু পিঁয়াজ দি দিলোঁ। এতিয়া ভালকৈ ভাজি হোৱাত এতিয়া ইয়াতে মই জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰৰ পেষ্টটো দি দিলোঁ। আৰু এইখিনি অলপমান ভাজি এতিয়া লং, দালচেনি, ইলাচি দি দিলোঁ। আৰু তাতে মই আলুখিনিত নিমখ হালধি আগতে সানি থৈছিলোঁ, আলুখিনি দি দিলোঁ। এতিয়া আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া অলপমান জোখমতে নিমখ দিলোঁ। আৰু এতিয়া ভাজি হোৱাৰ পিছত এতিয়া উতল অহা গৰম পানী ঢালি দিলোঁ। আৰু আঞ্জাত মানে উতল অহা গৰম পানী দিলে আঞ্জাখনৰ টেষ্টো হয় আৰু সোনকালে হয়ো। আৰু এতিয়া প্ৰায় হৈও গ'ল। আৰু এতিয়া মই কণীকেইটা দি দিলোঁ। আৰু কণীকেইটা আমাৰ ঘৰৰে। আৰু এয়া কণী আলুৰ দম প্ৰায় হৈয়ে গ'ল। আৰু আজি দুপৰীয়া সাজত আছিল আমাৰ এনেকৈ, এয়া মুগ দালিত জাতিলাও দিয়া, জাতিলাও আমাৰ ঘৰৰে। এয়া কণী আলুৰ দম, এয়া ভাতকেৰেলা ভাজি, ভেন্দি ভাজি আমাৰ ঘৰৰে। আৰু এয়া কঁঠালৰ গুটি ভাজি, সেয়াও আমাৰ ঘৰতে আছিলে। আৰু এয়া জিকা আৰু আলু পিটিকা, জিকাটো আমাৰ ঘৰৰে, ভোট জলকীয়াটো আমাৰ ঘৰৰে। আৰু সেয়া নেমুটো আমাৰ ঘৰৰ। আৰু সেয়া পুদিনা চাটনি, পুদিনাটো আমাৰ ঘৰৰ।